morning. So happy birthday to me. Today's my birthday. So শুই উঠিছে এতিয়া গা চা ধুই আহিলোঁ এতিয়া গুড মৰ্ণিং মন্দিৰৰ পৰা এপাক আহিম আজিতো ৰুমতে আছোঁ ঘৰতো যোৱা নহ'লে তো দিনটো কি কৰিম নাজানো আৰু ফাৰ্ষ্ট গৈ আহোঁ মন্দিৰৰ পৰা এপাক বাকী যদি দিনত ক'ৰবালৈ যোৱা হয় দেখাম তোমালোকক চাওঁ কি হয় আশা কম অলপ প্ৰব্লেমো হৈ আছে তো ঘৰতো যোৱা নহ'লে আৰু তো এতিয়া গৈ আহোঁ মন্দিৰলৈ তো ব'লা লগ পাওঁ হয়তো মন্দিৰত ভিডিঅ' নকৰিবও পাওঁ বেয়া লাগে এনেই চ' চাই লওঁ কি হয় যদি কৰোঁ দেখাম ঠিক আছে কি হ'ল মোৰ যোনটো ৰুম তাৰ ফ্ৰণ্টতে এটা ড্ৰেইন বনাই আছে পিছফালে ড্ৰেইনটোৰ কাৰণে আজি 3 দিন হ'ল স্কুটিখন উলিয়াব পৰা নাই বাহিৰলৈ ডিউটিও মই গাড়ীত বা লগৰ ফ্ৰেণ্ডৰ স্কুটি বাইকত গৈ আছোঁ মোৰ ড্ৰেইনটোৰ ইটো ছাইডৰ মানুহবিলাক মানে চব ফচি আছে গাড়ী স্কুটি বাইক চব চ' এতিয়া মন্দিৰলৈও গৈ আছোঁ খোজকাঢ়ি যাব পাৰি বেছি দূৰ নহয় চ' ব'লা পালোহি আৰু মন্দিৰ বেছি দূৰ নাই চাকি এইবিলাক লৈ লৈছোঁ এতিয়া ইয়াৰ ফ্ৰণ্টতে আছে মন্দিৰটো সেইটো তাৰপিছত তাত যাম ত' হৈ গ'ল এতিয়া সেৱা কৰি প্ৰসাদ ল'লোঁ মন্দিৰটো ইমান সৰু কিন্তু ইমানেই ধুনীয়া ভিতৰখনত কেমেৰা অন কৰা নাই সেৱা কৰিব গৈছোঁ আকৌ কেমেৰা অন কৰি দিছোঁ বোলে ভাল নালাগে নিজৰ ত' সেইটো বহুত বেছি ধুনীয়া মন্দিৰটো মানে ইমান সৰু যদিও এতিয়া যাওঁ ৰুমলৈ পিছত কি কৰোঁ দেখা যাব আকৌ ঠিক আছে চ' ওলাই যাওঁ এতিয়া ফাইনেলি ভাবিলোঁ কি ৰুমত সোমাই বৰিং হৈ গৈছোঁ চ' আজি বাৰ্থডে বুলি লাঞ্চটোকে বাহিৰত কৰোঁগৈ আৰুতো ইয়াত তেনেকৈ কোনো লগৰ হিচাপত নাই বাট যিজন আছে এজন দাদাই হয় বাট এতিয়া ফ্ৰেণ্ডৰ নিচিনাই হৈ গৈছেগৈ ৰিলেশ্যনটো মানে মোৰ ডিব্ৰুগড়ত অহাৰ পৰা আজিলৈকে থকালৈকে যোনে এনি কাইণ্ড অফ চিটুৱেশ্যন যোনে হেল্প কৰি আছে মোক তো তেওঁৰ লগতে যাম দীপাংকৰ দা ওলাই যাওঁ দুইজনে গৈ বাহিৰত চাওঁ ক'ত যাওঁ কি কথা বাটত ডিছকাছ কৰিম লাঞ্চটোকে কৰোঁগৈ বাহিৰত মই ৰেডি জোতা মোজা পিন্ধি চব ৰেডি চ' ব'লা চাওঁ ক'ত যাওঁ কি কথা ভাল লাঞ্চ কৰিব পৰা জেগা টুকুৰাতে যাম আমি ফাৰ্ষ্ট মই কালি ভাবিছিলোঁ অলপ প্লেনিং কৰিম বুলি ক'ৰবাত যোৱা বাট প্লেনিংটো নহ'লে মানে কি হ'ল দাদাজনৰ আজি ছুটি নাই ডিউটি কৰি আছে এতিয়া ডিউটিৰ পৰা আধা কৰি আহিছে বাট মোৰ আজি বন্ধ আছিলে তো দেখা যাওক কি হয় ন তো এতিয়া আহি আছোঁ দাদাজনৰ ৰুমৰ ওচৰলৈ মোৰ পৰা মানে কি মোৰ পিছফালেদি যদি ৰুমটো ওলাই আহোঁ পাছফালৰ ৰাস্তা দি তেতিয়া দাদাজনৰ ৰুমটো একেবাৰে ওচৰতে এখন বাইক ওলাই আছে এইখন যাওঁ ওলাই আহি পিনি ৰাস্তাত লগ পাম আকৌ এতিয়া আহিলোঁ দিহিং চকেডিঙত আছে দিহিং এয়া দীপাংকৰ দা মই কৈছিলোঁৱেই অহাৰ পৰা আজিলৈকে যিমান হেল্প কৰি আছে দীপাংকৰ দাই হেল্প কৰি আছে জানে নতুন জেগা এটুকুৰাত আহি পিনি চিফ্ট হৈ পিনি থাকিবৰ কাৰণে কিমান প্ৰব্লেম ফেচ কৰিবলগীয়া হয় আৰু একেদিনাখনিৰ ভিতৰতে ৰুম বিচাৰি দিয়া মানুহজন এজনে হয় বহুত হেল্প কৰিছে চ' এতিয়া লাঞ্চ কৰিব আহিলোঁ দিহিঙত এয়া গাহৰি অৰ্ডাৰ দিছোঁ গাহৰি হেৰি গৈছে গাহৰি চ' ঠিক আছে এতিয়া আমি খোৱাত লাগোঁ খাই মেলি একেবাৰে কথা পাতিম চ' এয়া হৈছে মাটিমাহ এয়া আলু পিটিকা এয়া গাজৰ
চাটনি পাপৰ বাদাম ভাজি দালি কাচকল হ'ব নেকি কাচকল এয়া খৰিচা গাহৰি বাকী গাহৰি কাৰী আৰু ড্ৰাই ফ্ৰাইটো আহি আছে সেইটো কি তিলৰ সেইটো ড্ৰাই ফ্ৰাই গাহৰি আধা খোৱা পাছত মনত পৰিছে আধা খায়ে দিলোঁ কেমেৰাটো অন নাই কৰা ভিডিঅ' প্লে'য়ে কৰা নাই সকলো খাই মেলি আমি যাম মোক কিবা খনিকৰ পাৰ্ক বুলি আছে বোলে দেখাব নিব আকৌতো টাইম নাপাওঁৱেই আৰু এটা কথা মানে কি মই এতিয়া ভাবিছোঁ আজিকালি ইমান টাইম নাপাওঁ ত' এভৰি থাৰ্ছডে এটা ভিডিঅ' আপলোড দিম বুলি ত' কমেণ্ট কৰিবা দিম নে নিদিম মানে 1 উইকছত এটাই ভিডিঅ' দিম থাৰ্ছডে একচুৱেলি মানে কি চানডে ফুৰিব যাম বুলি ভাবিছোঁ কিন্তু এডিট কৰি মেলি দিবলৈ অলপ টাইম লাগিব চ' ভাবিছোঁ থাৰ্ছডে আপলোড কৰিম এভৰি থাৰ্ছডে এইটো এটা বাকী যাম এতিয়া খনিকৰ পৰা আশাটো আহিলোঁ কিন্তু এতিয়া খোলা আছে নে বন্ধ আছে গম নাপাওঁ বন্ধ নিচিনা লাগিছে বহুত ডাঙৰ পাৰ্ক যেনে লাগিছে কিন্তু বন্ধ কৰি লাগিছে কাউণ্টাৰ খোলা আছে নে নাজানো গৈ সুধি চাওঁ পাৰ্কখন বন্ধ এইটো মাহত নোখোলে ক'ভিডৰ কাৰণে নেক্সট মান্থৰ পৰা অ'পেন কৰিব হেনো চ' আপোনালোকে যদি আহে এতিয়া নাহিব সেইটো কাৰণে ভাবিলোঁ তাৰ অপ'জিট ছাইডতে আছে জগন্নাথ টেম্পল তাতে অলপ টাইম স্পেণ্ড কৰি ৰুমলৈ যামগৈ চ' ব'লা বহি থাকি মানে ইয়াত কিবা এটা ভাল লাগে আৰু পূৰা ফ্ৰেছ হৈ যায় তোমাৰ মন চন একদম পূৰা ঠিক আছে বহুত টাইম স্পেণ্ড কৰিলোঁ ইয়াত বহুত বেছি টাইমে থাকিলোঁ ইয়াত বহুত ভাল লাগিলে থাকি এতিয়াতো টাইম হৈছে অলপ আন্ধাৰ হৈও আহি আছে অলপ নহয় ভালেমানখিনি আন্ধাৰ হৈ ইয়াত লাইটিং আছে কাৰণে চ' যাওঁ এতিয়া ৰুমলৈ এতিয়া ৰুমত গৈ পিনি অলপ ৰেষ্ট ল'ম ৰেষ্ট হৈ দেখা যাব চ' প্লেন কেঞ্চেল বাই বাই নহয় মোৰ অলপ বস্তু ল'ব লগা আছে পাহৰি গ'লোঁ এতিয়া আহিছোঁ পেণ্টালছ বিল্ডিং পেণ্টালছ মাৰ্কেটত আহিছোঁ মানে ইয়াত সোমাম চাওঁ জিমৰ কাৰণে জিমৰ কিনিব লাগে অলপ বস্তু
এতিয়া ক'ত যাম বিশাল যাম নেকি এতিয়া বিশালত যাওঁ বিশালত গৈ চাওঁ এপাক বিচাৰি পাওঁ নে নাপাওঁ নাজানো চাওঁগৈ কি হয় আৰু মানে কি জিম যাব লাগে তাত পিন্ধিবৰ কাৰণে একো নাই ভাল মানে মোৰ আগৰ আছে কিতাপ ইমান পিন্ধিম আৰু চ' ভাবিছোঁ লৈ যাওঁ এটা বাট ইয়াত বিচাৰিয়ে নাপালোঁ ঠিক আছে দেখা যাব কি হয় বিশালত গৈ চাওঁ নাপালে আকৌ বেলেগত বিচাৰিব লাগিব আৰু